হেল্ল' এণ্ড ৱেলকাম টু মাই চেনেল। মোৰ চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ। চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ যে ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে দেন থেংক ইউ ছ' মাছ। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আজি মই বগৰীনো কেনেদৰে মিঠা আচাৰ বনাব পাৰি ভিডিঅ'টো লৈ আহিছোঁ। প্ৰথমতে আমি বগৰীখিনি ভালদৰে ধুই ৰ'দত এনেদৰে শুকুৱাই ৰাখিম। এয়া দেখিছে মই এনেদৰে শুকুৱাই ৰাখিছোঁ। খুব পকা হয় বগৰীখিনি। আৰু এবাটি গুড় লৈছোঁ, ডালচেনি, ইলাচি, পাঁচপন আৰু জলকীয়া লৈছোঁ 4টা আৰু এটা তেজপাত লৈছোঁ। এয়া আমি ঠাৰিখিনি গুচাই লৈছোঁ। বগৰীখিনিৰ মই কমকৈ লৈছোঁ বগৰী। আৰু এতিয়া আমি এখন কেৰাহী পাতিম। এয়া দেখিছে কেৰাহীখন। আৰু এইখিনি কেৰাহীখন ভালদৰে গৰম হ'বলৈ দিম। এয়া গৰম হৈ গৈছে। এতিয়া আমি তেল দিছোঁ, দেখিছে এয়া ইমান পৰিমাণৰ দিলেই হ'ব। গৰম হোৱাৰ লগে লগে আমি পাঁচপন, জলকীয়া, তেজপাত আৰু ইলাচিকেইটা দি দিম। ভালদৰে অকণমান মিহলাই ল'ব। আৰু এচামুচ ধনিয়া গুড়ি ইয়াত দি দিছোঁ। আৰু এবাটি গুড় ইয়াত দি দিছোঁ, দেখিছে আপোনালোকে। আৰু ভালদৰে আমি মিহলাই ল'ম। আৰু জলকীয়া গুড়ি অকণ দি দিছোঁ। এয়া মিহলাই ল'ব লাগিব ভালদৰে। চাব যাতে গুড়খিনি গোটা হৈ নাথাকে। ভালদৰে 5 মিনিটমান এনেদৰে লৰাই থাকিব। এই দেখিছে গুড়খিনি উতলিছে। আৰু এতিয়া আমি বগৰীখিনি দিব পৰা হৈ গৈছে, দেখিছে আপোনালোকে কি ধুনীয়া হৈছে। এনেদৰে লৰাব। এতিয়া আমি বগৰীখিনি দি দিছোঁ, লাহে লাহে দিব। আৰু বগৰীখিনি ভালদৰে এনেদৰে 20 মিনিটমান লৰাই থাকিব। দেখিছে ভালদৰে মিহলি কৰি ল'ব লাগিব এনেদৰে। আধা চামুচ নিমখ দি দিছোঁ ইয়াত। এই দেখিছে হৈয়ে গৈছে প্ৰায়। এই আচাৰবিধ খাবলৈ সঁচাকৈ খুব ধুনীয়া হয়। এয়া মাছ আচাৰ হৈ গ'ল। এই দেখিছে সঁচাকৈ এই আচাৰবিধ খাবলৈ যিমানেই ধুনীয়া দেখিবলৈ সিমানেই সোৱাদ লগা হয়। গতিকে আজি ভিডিঅ'টো আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে? যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ 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 লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।